নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি অসম পুলিচৰ সাব ইন্সপেক্টৰ লগতে কনষ্টেবল পদৰ কাৰণে কেনেকৈ এপ্লাই কৰিব আপোনালোকে সেই সম্পৰ্কে এই ভিডিঅ'টোৰ জৰিয়তে মই A to Z আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। সো প্ৰথম গ'লো slprbassam.in ত গৈ তাৰ লিংক যেটো মানে আছে এপ্লাই কৰিবৰ কাৰণে সেই লিংকত যাম। এতিয়া প্লিজ ক্লিক হিয়াৰ টু গো টু অনলাইন। তো ইয়াত ক্লিক কৰিলোঁ। সো ক্লিক কৰাৰ পিছত আপুনি যদি নতুনকৈ ৰেজিষ্টাৰ কৰিব বিচাৰে তেন্তে ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনটো ক্লিক কৰিব লাগিব। যদি আপুনি অলৰেডি লগ ইন কৰিলে যেন তেতিয়া লগ ইন অপশ্যনটো ক্লিক কৰিব লাগিব। দেন এপ্লাই অনলাইনত ক্লিক কৰিলোঁ। দেন আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ওলাব লগ ইন। যদি অলৰেডি আপুনি ৰেজিষ্টাৰ কৰি থৈছে তেন্তে লগ ইন কৰিব লাগিব। যদি ৰেজিষ্টাৰ কৰা নাই তেন্তে ৰেজিষ্টাৰ নাও ক্লিক কৰিব লাগিব। ঠিক আছে। তো ৰেজিষ্টাৰ নাওত কি কৰিব লাগিব আপোনালোকক দেখুৱাই দিছোঁ। ৰেজিষ্টাৰ নাওত ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে ফিল আপ কৰিব লাগিব কেণ্ডিডেট নেম। তো আপোনালোকৰ সম্পূৰ্ণ নাম লিখিব, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ফোন নম্বৰ দিব যেটো এতিয়া চলি আছে আপোনাৰ মোবাইলত। দেন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ যেটো নম্বৰ সেই নম্বৰটো লাগিব, মাষ্ট বি লাগিব। দেন হায়েষ্ট কোৱালিফিকেশ্যন আপুনি যদি গ্ৰেজুৱেট হয় বা হায়াৰ ছেকেণ্ডেৰী HS পাছ নাইবা মাষ্টাৰ ডিগ্ৰী কৰা তেন্তে হায়েষ্ট কোৱালিফিকেশ্যন লিখিব ইয়াত। দেন পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট লিখিব, কোনখন ডিষ্ট্ৰিক্টৰ আপুনি। দেন জেণ্ডাৰ লিখিব আৰু আপোনাৰ কাষ্ট নাইবা কেটেগৰী লিখিব, তাতে ফিল আপ কৰিব লাগিব। তো এতিয়া চাওঁ যে আপোনাৰ ফটো নাইবা ছিগনেচাৰ কাৰণে কেনেকুৱা ধৰণৰ আপুনি কিমান KB লাগিব বা কেতিয়া ফটো উঠা হ'ব লাগিব সেইখিনিও মই কৈ আছোঁ। তো ডেট অফ বাৰ্থটো ফিল আপ কৰিব লাগিব। ইয়াত দেখিছে ডেট অফ বাৰ্থ। তো আপোনাৰ ছিগনেচাৰ লাগিব মেক্সিমাম 100 KB লাগিব। ঠিক আছে। আৰু ছিগনেচাৰ মাষ্ট বি টেকেন উইথ এ ব্লেক অৰ ডাৰ্ক ব্লু ইংক অন এ হোৱাইট পেপাৰ। চ' এখন বগা কাগজত চহী মাৰিব লাগিব, লগতে পেইনটো হ'ব লাগিব ক'লা নাইবা ব্লু। ঠিক আছে। 100 KB কৈ বেছি হ'ব নোৱাৰিব। দেন ডকুমেণ্টছ টু বি আপলোডেড। চ' কি ডকুমেণ্টছ দিব লাগিব। চ' এজ প্ৰুফৰ কাৰণে আপোনাৰ SSLC মাৰ্কশ্বিটখন দিব লাগিব, পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ অল কোৱালিফিকেশ্যন, অৰ্থাৎ আপুনি মেট্ৰিক পাছৰ যিখন মানে মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী যিখন মাৰ্কশ্বিট এইকেইখন দিব লাগিব। যদি AB কাৰণে এপ্লাই কৰে তেন্তে কেৱল মাত্ৰ SSLC মাৰ্কশ্বিটখন দিলেই হ'ল। কিন্তু AB আৰু UB দুটাতে যদি এপ্লাই কৰে তেন্তে আপুনি দিব লাগিব SSLC লগতে হায়াৰ ছেকেণ্ডেৰী যিখন চাৰ্টিফিকেট, বা আপুনি যদি হায়েষ্ট কোৱালিফিকেশ্যন যদি গ্ৰেজুৱেশ্যন দিয়ে তেন্তে আপুনি গ্ৰেজুৱেট মাৰ্কশ্বিটখনো দিব লাগিব। তো মই অলৰেডি অনলাইন কৰিলোৱেই, গতিকে সেইকাৰণে মই আপোনালোকক কেনেকৈ লগ ইন কৰিব লাগে সেইটো দেখাই আছোঁ। চ' ইয়াতে আপোনাৰ ৰিক্ৰুইটমেণ্ট IDটো দিব লাগিব, যিটো আপোনাৰ মোবাইলত ৰেজিষ্টাৰ কৰাৰ পাছতে মোবাইলৰ নাম্বাৰত মেছেজ আহি যায়। তো ইয়াত দেখিছে এইখন হৈছে মোৰ অলৰেডি মই কৰিলোঁ অনলাইন। আৰু ইয়াতে মই হায়েষ্ট কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন দিয়াৰ কাৰণে মোৰ সাব ইন্সপেক্টৰ লগতে আসাম পুলিচ AB আৰু UB দুটা পদৰ কাৰণে হৈ গৈছে। চ' আপোনাৰ যদি কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী তেতিয়া আপুনি দুটা পষ্টৰ কাৰণেই AB আৰু UB কাৰণে কোৱালিফাইড। কিন্তু আপুনি যদি গ্ৰেজুৱেট তেন্তে তিনিটা পষ্টৰ কাৰণে, অৰ্থাৎ AB, UB আৰু সাব ইন্সপেক্টৰ এই তিনিটা পষ্টৰ কাৰণে এটা ৰেজিষ্ট্ৰেশ্যন IDতে আপোনাৰ সকলোখিনি হৈ যাব। চ' আপুনি বাৰে ৰেজিষ্টাৰ কৰিব নালাগে। চ' এটা ৰেজিষ্ট্ৰেশ্যন IDতে আপুনি কি কৰিব পাৰিব, আসাম পুলিচ সাব ইন্সপেক্টৰ AB, UB এই তিনিটা পদৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। চ' দেখিছে এইখন হৈছে মোৰ সাব ইন্সপেক্টৰৰ কাৰণে যিখন মানে অনলাইন এপ্লিকেশ্যন ফৰ্মখন। ঠিক আছে। চ' মোৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰে হয়। হায়েষ্ট কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ পষ্টকেইটা এপ্লাই হ'ব। যদিহে আপুনি হায়েষ্ট কোৱালিফিকেশ্যন মেট্ৰিক পাছ দিয়ে তেন্তে কেৱল আপুনি AB কাৰণেহে যোগ্য হ'ব। কিন্তু আপুনি যদি গ্ৰেজুৱেট দিয়ে বা মাষ্টাৰ ডিগ্ৰী দিয়ে তেন্তে আপুনি তিনিটা পষ্টৰ কাৰণে AB, UB লগতে সাব ইন্সপেক্টৰ কাৰণেও কোৱালিফাইড। আৰু লগতে যদিহে আপুনি কেৱল হায়াৰ ছেকেণ্ডেৰী পাছড কোৱালিফাইড হ'ব আপুনি কেৱল AB আৰু UB দুটা পষ্টৰ কাৰণে। ঠিক আছে। চ' আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ কেৱল এটাই হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰতে আপোনাৰ তিনিটা পষ্টৰ কাৰণে এপ্লাই হৈ যাব।
চ' গতিকে বন্ধুসকল আপোনালোকে দেৰি নকৰিব যিহেতু কালিৰ পৰা লিংক এক্টিভেট হ'ল আৰু মই ৰাতিপুৱা কৰিছোঁ আৰু বিশেষকৈ আপোনালোকে পৰাপক্ষত ওচৰৰ কম্পিউটাৰ দোকান নাইবা ঠিক তেনেকুৱা ভাল দোকানত গৈ আপোনালোকে অনলাইন কিতাপ কৰিব যিহেতু এবাৰ স্পষ্টকৈ লিখিছে যে আপোনালোকে ফটো দিওঁতে খুব সাৱধান হ'ব লাগিব ক্লিয়াৰ হ'ব লাগিব আৰু লগতে 1 জুলাই 2021 পিছত উঠা হ'ব লাগিব ফটো ধন্যবাদ থাকিলে আপোনালোকলৈ শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব